নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আমাৰ ঘাৰমৰা সত্ৰৰ প্ৰয়াত সোমেশ্বৰ শৰ্মা দেৱৰ একমাত্ৰ পুত্ৰ, মই আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ। যিহেতু আইতা বহুত বয়সে গৰকা, যথেষ্ট বয়স, আৰু আমি সকলো ঘাৰমৰা সত্ৰ বোৱাৰীয়ে আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু সম্বৰ্ধনা যাচিলোঁ। আজি প্ৰায় 1.5-2 মাহৰ পিছত তেখেতৰ পুত্ৰ নৱজ্যোতি শৰ্মাই এখন খুব ধুনীয়া ZX মোৰ আচলতে বৰকৈ মুখত নুফুটে কথাখিনি, যিহেতু আমাৰ জোঁৱাই, নাতি জোঁৱাই, ঘৰ গুৱাহাটী, তেওঁৱে গাড়ীখন লৈ আহিছে, মামা শহুৰৰ গাড়ীখন। আৰু মই আপোনালোকক এনেধৰণে দেখুৱাইছোঁ, বংশ পৰিয়াল মিতি কুটুম্ব যি হয় সকলোৱে চাওক ভাইকনৰ গাড়ীখন ন, আৰু তাতে আমাৰ অকণমানি মৰম লগা নাতি জোঁৱাইকনকো চাওক। গতিকে আমি আশীৰ্বাদ কৰিছোঁ যাতে নৱজ্যোতি শৰ্মা নতুন গাড়ীখন য'তে যায় তেওঁ সুৰক্ষিত হিচাপে থাকে। ঘাৰমৰা সত্ৰ ভুৱন মোহন মহাপ্ৰভুৱে প্ৰতিটো খোজতে তেওঁক যাতে হাতে চক্ৰ গদা ধৰি তেওঁক যাতে প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰক। এই নতুন গাড়ীখন লৈ আহি আজি নাতি জয় আনিলে সঁচাকৈ আমি যথেষ্ট সুখী। আৰু তেওঁ আৰ্জিতৰ যি ধনেৰে আজি বৃদ্ধ মাতৃক আচলতে এইকণ দেখুৱাব পাইছে, আমি সঁচাকৈ নথৈ সুখী। আৰু মিঠাই খাম, আমি পাছত মিঠাই খোৱা পৰ্বটো দেখুৱাম। এতিয়া তেওঁলোকে মাহীয়েকক থ'বলৈ যায়, আৰু গতিকে আমি পাছত মিঠাই খোৱা পৰ্বটো আপোনালোকক দেখুৱাম। লগতে আমি এই ল'ৰাকণকো জোঁৱাইকণকো ধৰি ৰাখিলোঁ। কিবা ক'বানে? নাই, ভাল লাগিলে। আপোনালোকে ছাবস্ক্ৰাইব কৰিব এইটো ভিডিঅ'টো। আৰু তেওঁৰ এই বয়সতো মই কৰি আছোঁ, ইমান বয়সতো তেওঁ ইমান ধুনীয়াকৈ ট্ৰাই কৰি আছে এটা ভাল ভিডিঅ' আপোনালোকৰ তালৈ হেৰি কৰিব দিবলৈ। হয়, তাকে ভাল লাগিলে। গাড়ীখন কোনটো হেৰিৰ পৰা লৈছা? এইটো মিট্টেল অটো এজেঞ্চি গুৱাহাটীৰ, তাকে ভৰলুমুখত আছে এইটো। ভৰলুমুখত আছে। গতিকে আমি এইটো বাৰ্তাটো প্ৰেৰণ কৰিছোঁ, যদি কোনোবাই ল'বলৈ মন আছে ন তালৈ যাব পাৰে। তোমাৰ নামটো কি আছিলে? মোৰ অংশুমান কৌশিক। আৰু অংশুমান কৌশিকে মোমায়েকক সৰ্বোচ্চ কৰি দিছে বুলি শুনিছোঁ যোগাযোগ। গতিকে ভাল লাগিলে অংশুমান, ভালকৈ চলাবা। ঠিক আছে, যোৱা। বন্ধু বান্ধৱীসকল, মই নৱজ্যোতি শৰ্মাৰ গাড়ীখন এনেকৈ বেটমৰা গৈ দেখুৱালোঁ। যিহেতু আপোনালোকক দেখুৱাইছোঁ তেখেতৰ সপোন পূৰ হৈছে। গতিকে যিসকলে সপোন দেখি আছে সকলোৰে এনেধৰণৰ সপোন পূৰ হওক। আৰু নৱজ্যোতি শৰ্মাৰ ঘৰৰ পৰা আহিয়ে মোৰ যিহেতু নাতিয়ে ভিডিঅ' কলিং কৰি আছে, এইকণো মই ধৰি ৰাখিলোঁ। এয়া নাতি আৰু ছোৱালী, এয়া গাড়ী চাওক। মাহী নাই? কোন এইকণ এইকণ কোন এই দুটা ক' মাক বাপেক, মাক পিতেক। বেকাকে হাঁহি কোন হাঁহি অকণ দিয়া, হাঁহি অকণ দিয়া, কৈ দেচোন কুভাক। হাঁহি অকণ দিয়া, ধুনু হাঁহি দিয়া, হাঁহি দিয়া 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 দিয়া। আইয়া মাকৰ লগত মিলি আছে। দিয়া বা মাহী মাতা, গালখনৰ ওচৰত লগাই দিম নি? গালখনৰ ওচৰত কুকুলাই দিম নেকি তোমাক? মাহী মাতা। মাহী হেল্ল'। আজি আম খালানে বেটু? আজি গাজৰে পিনে দিম, তাক গাজৰে বইল দি দিলে মিক্সিত মাৰি দিম। কাৰেণ্টটো গ'ল মানে, আহিলে কাৰেণ্টটো, মিক্সিত মাৰিবলৈ ৰৈ আছোঁ। এইকণ আমাৰ নাতি কণ নে কি এইকণ নাতি মানুহ কণ নে কি এইকণ হাতী মানুহ কণ নে কি এতিয়া একদম গপচ নেহাহে। দেহা মানুহ, দেহা মানুহ মাতছে। মায়ে কুভাক কৈছে নি বেটা? কুভাক কৈছে নেকি? মাহী পৰহিলৈ যাব দেই। কি চাইছা? বায়ে ক'ব লাগিব মানে কৈ দিয়া হঁহুৱাই দিয়া অকণ। কুক কৈ দিয়া।
ই হাঁহি দিয়া হাঁহি দিয়া মাইনা মুখখন ওলোৱা নাই কোন এইকণ দেখি আছো কুকু কুকু তুমি ডিগডিগি কৈ খেলিছা নি মাৰ লগত কুকু মাইনা কুকু আয়ো আয়ো চকু 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 টোপনি ধৰিছে চকু মাইনা এখন চকু মাইনা চকু মাইনা চকু মাইনা বাই 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 মাহী মাতা মাহী বাই বাই কৈ দিয়া মাহী বাই 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 মানে গা ধুৱালা নাই গানো মচি দিলো অঁ বৰষুণ দি আছে যে অঁ অঁ আমাৰ ইয়াত বহু ৰ'দ ইয়াত ৰাতিপুৱা ৰ'দৰ নিচিনা হৈছিলে তাৰপৰা আকৌ বৰষুণ দি আছে কিন কিনিয়া বৰষুণ দি আছে অঁ অঁ হ'ব চালে